खुलुमबाय इनसाइडनि बर'आव आं मिथु बर' 101 नं मरियुनि बियाबाव जानाय दिनैनि उफ्रा बिसायख'थियाव सा 1,24,269 भटारफोरा साब्रै बिजाथिनि खाफालनि आनजादखौ इभिएमआव सोनानै दोनबाय। मख'नो गोनांदि दिनैनि उफ्रा बिसायख'थियाव बियाबनि सिङाव सरासनस्रा भटारफोरजों लोगोसे बैसोगोरा आरो देहायारि लोरबां सुबुंफोरखौबो ओंखारबोनाय नुनो मोन्दों। আপুনি কি প্ৰত্যাশা কৰিব এই নিৰ্বাচনটো বা কি আশা কৰিব? মই আজি এই গা ভাল নাইকিয়া দেখাই ভোট দিবৰ কাৰণে আহিছোঁ, অকল ৰূপজ্যোতিৰ কাৰণে। ৰূপজ্যোতিয়ে মোক দুবাৰকৈ সেৱা জনাই এখন গামোচা সেৱা কৰি সি মোৰ সেৱালৈ জিকিলেও দুমাহৰ পিছতে বিজেপিত যোগদান কৰি মোক বৰ অন্তৰত আঘাত দিলে আৰু মৰিয়নিবাসী সকলো ৰাইজকে তেওঁক দুখ দি আকৌ বিজেপিলৈ গ'ল। সেইকাৰণে ৰূপজ্যোতি কৰ্মীক যাতে এটা সি হেৰি পায় তাক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সি এইবাৰ ঠেক এটা পাওক আৰু এই মৰিয়নি সমষ্টিত সি থাকিব নালাগে। সাধাৰণ আপুনি এগৰাকী নাগৰিক হিচাপে কি আচলতে আহ্বান জনাব সমষ্টিবাসীক, মৰিয়নি সমষ্টিবাসীক এইটো মুহূৰ্তত? মই মৰিয়নিবাসীক মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাইজৰ হৈ সঞ্জীৱ গগৈক ভোট দি জয়যুক্ত কৰিব।